মানৱ জীৱনৰ লগতে আমাৰ সমাজত কি কি কমিব ধৰিছে জানো আহকচোন। মানুহৰ প্ৰতি মানুহৰ সহানুভূতি কমিছে, আত্মীয় স্বজন কমিব ধৰিছে, বন্ধু বান্ধৱীৰ সংখ্যা কমিছে, কিতাপ পঢ়াৰ অভ্যাস কমিছে, খোজ কঢ়াৰ অভ্যাস কমিছে, মানুহৰ প্ৰতি থকা বিশ্বাস কমিছে, আহাৰ খোৱাৰ পৰিমাণ কমিছে, মানুহৰ ৰাতিৰ টোপনি কমিছে, ল'ৰা ছোৱালীৰ সংখ্যা কমিছে, মানুহৰ লাজভাৱ কমিব ধৰিছে, শৰীৰৰ বস্ত্ৰ কমিব ধৰিছে, মানুহৰ প্ৰতি ভালপোৱা কমিছে, সুখ শান্তি কমিছে, সঁচা কথা কোৱা কমিছে, ঘৰলৈ অতিথি অহা কমিছে, ডাঙৰৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মান কমিছে, সকলোতকৈ বেছি কমিছে মানুহৰ ধৈৰ্য শক্তি। বৰ দুখ লগা কথা, ভাবিলেই বৰ বেয়া লাগে যে এটা সময়তে সকলোবোৰ আমাৰ গৌৰৱৰ বিষয় আছিলে।